চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংগঠিত কৰে। ট্ৰিপচিনে, পেপচিনে, পিত্ত লৱণে, এমাইলেজে। উত্তৰ পিত্ত লৱণে। লালটিত থকা কোনবিধ পদাৰ্থই অণুজীৱ ধ্বংস কৰে? টাইলি, লাইসোজোম, মিডোসিন, পেপচিন। উত্তৰ লাইসোজোম। আমাৰ লালটিত থকা উৎকেচকবিধক বোলা হয় এমাইলেজ, লাইপেজ, ট্ৰিচিন, পেপচিন। উত্তৰ এমাইলেজ। যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক সালোকসংশ্লেষণ বোলে, বাষ্পমোচন বোলে, স্থানান্তৰণ বোলে, দীপ্ত ফসফৰিলীকৰণ বোলে। উত্তৰ সালোকসংশ্লেষণ বোলে। ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম স্কাইগমোমেনোমিটাৰ, বেৰো স্কাইগমোমেনোমিটাৰ, নেনোমিটাৰ, হাইগ্ৰোমিটাৰ। উত্তৰ স্কাইগমোমেনোমিটাৰ। তলৰ কোনবিধ মানুহৰ পৰিবহণ তন্ত্ৰৰ ভাগ নহয়? হৃদয়, তেজ, ৰক্তনলিকা, নেফ্ৰন। উত্তৰ নেফ্ৰন। উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্প আকাৰে এৰি দিয়া প্ৰক্ৰিয়াটো কি বোলে? পৰিবহণ, প্ৰচ্ছেদন বা বাষ্পমোচন, ৰেচন, পাচন। উত্তৰ প্ৰচ্ছেদন বা বাষ্পমোচন। কি কলাৰ যোগেদি উদ্ভিদত পানীৰ সংবহন হয়? জাইলেম, ফ্ল'ৱেম, পলেনকাইমা। ওপৰৰ এটাও নহয়। উত্তৰ জাইলেম। ৰক্তত অনুচক্ৰিকাৰ কাম কি? অক্সিজেনৰ পৰিবহণ, তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰা। এ আৰু বি। ওপৰৰ এটাও নহয়। উত্তৰ তেজ গোট মাৰি ৰক্তক্ষয়ৰ পৰা ৰক্ষা কৰা। ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংগটো হ'ল প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক, পশ্চাৎ মস্তিষ্ক, হাইপোথেলামাছ। উত্তৰ প্ৰমস্তিষ্ক। এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয়? 2 লিটাৰ, 180 লিটাৰ, 100 লিটাৰ, 50 লিটাৰ। উত্তৰ 180 লিটাৰ। বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল নেফ্ৰন, মেডুলা, কৰ্টেক্স, ভিলা। উত্তৰ কৰ্টেক্স। দুটা ওচৰা ওচৰি কোষৰ কোষস্থ দ্ৰব্যৰ দ্ৰৱৰ গাঢ়তা যদি ভিন্ন হয় তেন্তে বেছি ঘনত্ব বা গাঢ়তাৰ দ্ৰৱলৈ দ্ৰাৱকৰ ব্যাপনক অৱশোষণ, ব্যাপন, আশ্ৰিতি, নিঃসৃতি। উত্তৰ আশ্ৰিতি। পদাৰ্থৰ অণু কোনো মাধ্যমত বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ গতি কৰি বিয়পি পৰা আশ্ৰিতি, ব্যাপন, অৱশোষণ, নিঃসৃতি। উত্তৰ ব্যাপন। সাইটোপ্লাজমত ডেছ শ্বসন সংগঠিত হয়? সবাত শ্বসন, অবাত শ্বসন, সবাত আৰু অবাত দুয়োটা শ্বসন। ওপৰৰ এটাও নহয়।
उत्तर अबाध শ্বসন।